ये देखिए हमारे हियान से वीडियो बनाया देखिए केनेकुवा भिडिओ बनाइছে देखो ना हियान से तो हे गाइस वेलकम बैक टू माय यूट्यूब चैनल और एटिया टाइम होइसे गधुली प्राय 7:30 और 7:30 बजात এই ভিডিওটো আৰম্ভ কৰিছো কাৰণ ফাইনালি মানে মোৰ ইউটিউব চেনেলটো 200 সাবস্ক্রাইবার কমপ্লিট হৈ গল আৰু না বহুতে হাঁহিব পাৰে যে 200 সাবস্ক্রাইবার কিন্তু 200 সাবস্ক্রাইবার মোৰ কাৰণে মানে বহুত ডাঙৰ মানে বহুত ডাঙৰ এটা পৰিয়াল 200 সাবস্ক্রাইবার ধেমালি নহয় এজন দুজনকে মানুহ যদি 200 জন মানুহ যদি লগ খাই যায় ঠাইডোখৰ মানে ভৰ্তি হৈ যাব তো যিকিনক 200 সাবস্ক্রাইবার কমপ্লিট হৈ গল আৰু তাৰে ফুটিত এটা হাঁহ আনিছো তো হাঁহটো এতিয়া কাটিম সাফা কৰিম বনাই মেলি খাম ধুনিয়াকে তো আপোনালোকে ভিডিও ডাইৰেক্ট ও হিয়ান্স এইটো হাঁহ না দুনো টিটি বুলি কৈ দিয়া টিটি হয় হাঁহটো মানে ঠাণ্ডা দিনত একচুয়ালি মানে 200 সাবস্ক্রাইবার হৈছে এটো কাৰণে মই যে হাঁহটো আনিছো কিন্তু ঠাণ্ডা দিনত মানে হাঁহ খাই নিও ভাল লাগে মানে হাঁহটো গৰম না তো ঠাণ্ডা দিনত হাঁহ এটা খাবই লাগে হাঁহ পাৰ এইবিলাক বস্তু ঠাণ্ডা দিনত খাব লাগে তো ফাইনালি পাখিবিলাক সাফা কৰা হৈ গৈছে আৰু এতিয়া ইয়াক পুৰিব লাগিব মানে সৰু সৰু যিবিলাক পাখি আছে না তো এইবিলাক সাফা হ'ব পুৰি দিয়াৰ পিছত তাৰপিছত কাটি মেলি গিলে বনাম আৰু মানে মই বনাম আজি ইউটিউব চেনেলটো 200 সাবস্ক্রাইবার হৈছে না সেইকাৰণে বনাই মেলি মানে আজি ঘৰৰ মানুহবিলাকক মই খুৱাম বুলি ভাবিছোঁ সেইকাৰণে আজি হাঁহটো মই বনাম দিয়ক কিন্তু কি হ'ল হাঁহ পুৰা হৈ গৈছে হাঁহ দেখা নাই টাট কৰি আছে মানে 200 সাবস্ক্রাইবাৰত হাঁহ খাইছোঁ হয়তো হাজাৰ কিন্তু আজি এটা হাঁহ খাইছোঁ না সেইকাৰণে কৈছোঁ যে এটা 1000 সাবস্ক্রাইবার সোনকালে কৈ দিয়ক তাৰপিছত ছাগলী মাৰি কিনে হয়তো কি ঠিক আপোনালোককো খুৱাই দিম টাট হ'ব দে হাঁহ কেনেকৈ গম পাইছে না প্ৰথমতে টকলেট কাটি ল'ব দুইফালে ফেৰাটো কাটি ল'ম দুইফালে ফেৰাটো কাটি কিনে মালটো পেটত দিয়ে দিম মজা আছে মানুহ তো গাইজ এতিয়া মানে এইখিনি হ'ল হাঁহৰ মাংস আৰু এইখিনিও হাঁহৰ মাংস কিন্তু এইখিনি খিচিৰি আৰু এইখিনি অৰিজিনেল মাংস মানে হে আৰু সেইখিনি খিচিৰি আৰু খিচিৰিখিনি ইয়াতে বাহিৰতে বনাম এতিয়া আৰু এইখিনিও বাহিৰতে বনাম কিন্তু প্ৰথমতে খিচিৰি বনাই লম মানে হেড আছে খিচিৰিত আছে আপোনাৰ হাৰ্ডি বেছি আছে তাতে আমঠু আছে আৰু পেটুখিনি আছে তাত পেটুখিনি সাফা কৰি কিনে দিয়া হৈছে আৰু এইখিনিত মানে একো নাই আৰু একদম ফ্ৰেছ মাংস ঠিক আছে আৰু এতিয়া বনাম ইয়াত প্ৰথমতে তেল দি দিম ধাৰা দি দিছোঁ ধাৰা আৰু মানে ইয়াত জলকীয়াটো বেছি দিয়া যাব এতিয়া পৰপৰাই আছে মানে পিঁয়াজখিনি উঠাই ল'ম এইটো মানে জলকীয়া ভাজি হ'ব স্পেচিয়েলি মানে গম পাইছে আৰু দি দে গোন্ধালো দি দে এয়া হ'ল আপোনাৰ ভোট জলকীয়া এটা দি দিছোঁ দেখা নাই তো এতিয়া আদা ৰচুন দিব লাগিব আদা ৰচুনবিলাক ইয়াতে আছে আলু এটা পিচ ভৰাই দিছে এইখিনি হ'ল তো আপোনাৰ আদা ৰচুনখিনি দি দিম মানে হাঁহ মাংসত যদি আদা ৰচুন দিয়া নাযায় আলু এপিচ দিয়ে দিলে হাঁহ মাংসত যদি আদা ৰচুন দিয়া নাযায় মানে হাঁহ গোন্ধাব সেইকাৰণে আদা ৰচুন দিবই লাগিব বেলেগ মছলা দিয়ে কিনি দিয়ে আদা ৰচুন দিব লাগিব মছলা হোৱাই নাই মছলাখিনি মানে এতিয়া হেৰি কৰি আছোঁ আৰু বনাই আছোঁ ভাজি আছোঁ কিন্তু আলু এপিচ পৰিছে এপিচ তো মছলাখিনি ভাজি ইয়াত এতিয়া হালধি আৰু নিমখ দিম তাৰপিছত এইবিলাক পেকেটবিলাক দিম কি পেকেট দিম চাই লওক মানে কি পেকেট আগত দিব লাগে কি পেকেট পিছত দিব লাগে চাই লওক তেতিয়াহে পিছত গম পাব ঘৰত কেতিয়াবা বনাবলগীয়া হ'লে বনাব পাৰিব মাংস দিয়া আগতে এইবিলাক দিব লাগে জিৰা দি দিছোঁ তাৰপিছত ধনিয়া দি দিম ধনিয়া পেকেটটো ধনিয়া দি দিলোঁ হৈ গৈছে প্ৰায় মাংস হোৱা নাই মাংসটো মানে দিয়াই নাই তাৰপিছত এতিয়া খৰমুৰ কৰি দিব লাগিব এনেকৈ কৰাৰ পাছত তো ফাইনেলি মছলা হৈ গৈছে মছলা পকি গৈছে আৰু এতিয়া মাংসখিনি দি দিম 200 সাবস্ক্রাইবার কমপ্লিট হোৱাৰ ফূৰ্তিতে হাঁহ মাৰি দিলোঁ যদি 1000 সাবস্ক্রাইবার হৈ যায় তেতিয়াহ'লে কি মাৰিম মই ঠিক নাই ছাগলী আনিম খাচী ছাগলী আনি মাৰি কিনে আপোনালোককো মাটি খুৱাই দিম সেইকাৰণে সোনকালে 200 সাবস্ক্রাইবার মোৰ কমপ্লিট 200 সাবস্ক্রাইবার 1000 সাবস্ক্রাইবার কমপ্লিট কৰাই দিয়ক তাৰপিছত মই হয়তো কিজন ছাগলী মাৰি খুৱাম আজিতো মই হাঁহ মাৰি খুৱাইছোঁ ঘৰত মানে খুৱাইছোঁ মানে কি ঘৰতে খাইছোঁ
আৰু যেতিয়া মানে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব ছাগলী আনি কিনে আপোনালোকক খুৱাম হয়তো আপোনালোককো মাতিম কাৰোবাক তো সেইকাৰণে পটাপট ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব যাতে মানে ময়ো কেতিয়াবা ভিডিঅ'বিলাক দি থাকিম না ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব ব্লগবিলাক চাই থাকিব আৰু সেয়াই আৰু এতিয়া বনাই থাকোঁ আদি চাই থাকক হৈ আছে মাংস কালাৰ দেখা নাই মাংস কালাৰ কি উঠিছে দেখা নাই আৰু বনাই কিনে শেষলৈ কালাৰ কি উঠিব আপোনালোকে চাই থাকিব না তো গাইজ ফাইনেলি মানে মাংস ৰেডি হৈ গৈছে কালাৰ আহি গৈছে হাঁহৰ কালাৰ তো এতিয়া মানে জুইটো কমাই দিছোঁ মানে এঙেঠাতে হৈ আছে আৰু তো এতিয়া লাহেকৈ বাঢ়ি মেলি খাব লাগিব আৰু তো ফাইনেলি ভাত ৰেডি এইবিলাক হাঁহৰ মাংস বিতোৱা গৈছে তাৰপিছত আমি বাহিৰতে খাম এতিয়া মানে ইয়াতে পাতিখন পাৰি লৈছোঁ বাহিৰত মানে কি বাহিৰত বাৰান্দাত ইয়াতে খাম ইয়াত খাই মেলি এতিয়া